ক'ৰ পাইলেগে কবচাবৰীৰ পৰা কেলে আহিছে এটা আহিছোঁ আৰু ইলেকশ্যন কৰি আছে ইলেকশ্যন কৰিছে ইলেকশ্যন কৰিব বুলি কৈছে এতিয়া ক'ত যাব এতিয়া যাম আৰু যোনে কিমান ঘৰ আহিছে এতিয়ালৈকে কিমান হ'ব আৰু আজি 7-8 ঘৰমান আহিছে নেকি আৰু আহি আছে গৈ আছে গেছ চবেই গৈ আছে কিমান ঘৰ মানুহ আছে তাত 60 ঘৰ আছিলে নেকি 60 ঘৰ এনেকুৱা 65 এনেকৈ হ'ব আৰু ইলেকশ্যন কৰিম বুলি কৈছে কি কাৰণে ইলেকশ্যন কৰিম বুলি কৈছে এইটো মই ক'ব নোৱাৰোঁ কি কাৰণে চৰকাৰে কৈছে আৰু আমি আহি আছোঁ চৰকাৰে কেতিয়া কৈছিল আপোনালোকে কৈছিলে আৰু ধৰক 1 মাহ হোৱা নাই আৰু কি বুলি কৈছে যাব কৈছে আৰু কালিও কৈছিলে তাৰপিছত কিমান বছৰ আপোনালোকে বসবাস কৰি আছিলে তাত আমাৰ কিবা 30 হৈছিলে 30 বছৰ এতিয়া ক'ত এতিয়া আপোনালোকে ক'ত ঘৰ বনাইছে নেকি এইটো বনাই নাই মানে ধুনীয়া ভাড়া ঘৰত থাকি পেলাই আকৌ গুচি যাম ঘৰ ক'ত আপোনালোকৰ আমাৰ বৰপেটা